গাইজ তো আমি লাচুং আৰু য়ামথাং ভেলীৰ পৰা তো ঘূৰি আহিলোঁ তো এতিয়া আমি এম জি মাৰ্কেটত আহিছোঁ আৰু তাতে হোটেলত অলপ ৰেষ্ট লৈ তো আমি এতিয়া অলপ তাতে 7 পইণ্ট বুলি কেইটামান ঠাই আছে তো তাত ফুৰিবলৈ আহিলোঁ আৰু এতিয়া আমি ৰ'পৱেত উঠিম তো এইটো হৈছে আমাৰ ৰ'পৱে তো আমি 4জন ৰ'পৱেৰ টিকেটটো কাটি লৈছোঁ পাৰ পাৰ্চন 130 কৈ লৈছে যোৱা আৰু অহা তো যোৱা অহাত বেছি টকা নহয় 130 তো ৰ'পৱে তো মই ফাৰ্ষ্ট টাইমৰ কাৰণে ৰ'পৱেত উঠিলোঁ আগতে এবাৰ উঠা নাই তো ফিলিংছটো মানে বহুত ধুনীয়া মানে একদম মানে বহুত আনন্দ লাগি আছে ওপৰৰ পৰা ভিউটো চাওক গাইছ বহুত ওপৰত হয় মানে লাহে লাহে গৈ আছে তো আৰু ওপৰৰ পৰা মানে দেখুৱাই আছোঁ আপোনালোকক ওপৰৰ পৰা কিমান মজা ভিউ এটা ঘৰবিলাক কিমান সুন্দৰ সুন্দৰ আৰু চাওক না তলফালে গাড়ী গৈ আছে আৰু এইফালে পাহাৰ একদম মানে ওখ ওখ পাহাৰ তো এইফালে বিল্ডিংবিলাক কিমান ধুনীয়া মানে পাহাৰীয়া এলেকাৰ ঘৰবিলাক মানে ইউনিক ডিজাইনৰ হয় তো আমাৰ এইফালৰ লগত নিমিলে ৰাস্তাৰ ওপৰেদি আমি গৈ আছোঁ তলত গাড়ী যাই আছে তো মানে এটা ফিলিংছটোৱে বেলেগ সেই বাংলাদেশের পৰা কেইজনমান বন্ধুক লগ পালো আমার নাম কি ছিল আমার নাম হচ্ছে ইরফান হোসেন আর এই দাদার নাম রাকিব সবাই বাংলাদেশের থেকে আসছে তো আমি রাকিব তো স্টেটের থেকে তো সবাই আসে ওরা আলাদা কান্ট্রি থেকে আসছে বাংলাদেশ থেকে খুবই সুন্দর ইন্ডিয়া ভ্রমণে ভালো লাগে ইন্ডিয়া ঘুরলে আর পৃথিবী আর কোথাও ঘুরতে হবে না আচ্ছা আচ্ছা খুবই সুন্দর জায়গা ইন্ডিয়া তো আমি আপনাদেরকে ওয়েলকাম করি আমাদের আসাম যাওয়ার জন্য ইনশাআল্লাহ ইচ্ছা আছে আসামে যাব আসামে আমাদের অনেক ফ্যামিলি মেম্বার আছে দুইজন আমি আসামে বহুত ভালো ভালো জায়গা আছে ঘোরার এতিয়া আমি এটা আহিছোঁ বুদ্ধিষ্টৰ টেম্পলত ইনজো মনাষ্ট্ৰীত তো টেম্পলটো মানে বহুত ধুনীয়া তো ইয়াতে ইউনিক ডিজাইনৰ টেম্পলটো তো আগতে কেতিয়া মই এনেকুৱা ডিজাইনৰ টেম্পল দেখা নাই তো ছিকিমত আহি দেখা পালোঁ তো মানে টেম্পলটো এনেকুৱা মানে বহুত চাফ চিকুণ আৰু চাৰিওপিনে মানে ফুল গছ আৰু কালাৰবিলাক মানে ইউনিক ডিজাইনৰ তো কালাৰবিলাক চাওক আপোনাৰ খিৰিকীৰ কালাৰবিলাক তাৰপিছত মানে মন্দিৰৰ কালাৰবিলাক চাওক তো ইয়াতে মানে ফটো ক্লিক কৰিব পাৰে আপোনালোকে কিন্তু মন্দিৰৰ ভিতৰত কেমেৰা এলাউ নাই ফটো ভিডিঅ' আপোনালোকে কৰিব নোৱাৰে তো আপোনালোকে যদি ফটো ভিডিঅ' মানে ক্লিক কৰিব খোজে তো বাহিৰতে কৰিব পাৰে আৰু যেনেকুৱা এম জি মাৰ্কেটত যেনেকুৱা আপোনাৰ মানে এটা লেতেৰা নাপাব তো তেনেকুৱা টাইপৰ এই টেম্পলৰ ভিতৰত মানে কোনো পেকেট বা মানে কোনো বস্তুৰ মানে লেতেৰা ইয়াতে নাপাব চব একদম মানে চাফ চিকুণ তো মই এই টেম্পলৰ ডিজাইনটোৱে বেলেগ মানে একদম ইউনিক হয় তো বুদ্ধিষ্ট টেম্পলটো আৰু ইয়াতে মানে ইমান সুন্দৰ মানে সিহঁতৰ মন্দিৰৰ ডিজাইনবিলাক মানে ইউনিক একদম তো ইয়াতে চাৰিওপিনে মানে ফুল গছ ৰুইছে মানে ফুলবিলাক ফুলি উঠিছে মানে তাৰ কাৰণে বেছি ধুনীয়া লাগিছে আৰু তো এতিয়া আমি ইয়াৰ পৰা ওলাই আছোঁ এতিয়া আমি আৰু এটা টেম্পলত আহি পালোঁ গণেশ টক টেম্পলটোৰ নাম হৈছে গণেশ টক তো ওপৰত গৈ আপোনালোকক দেখুৱাই আছোঁ টেম্পলৰ ওচৰতে এটা দোকান পাব ইয়াতে আপোনালোকে ইহঁতৰ কালচাৰৰ ড্ৰেছ পাব টুপি পাব ইয়াতে ফটো উঠিব পাৰে আপোনালোকে যদি ইয়াতে আহে এই ড্ৰেছটো পিন্ধি ফটো উঠিব পাৰে ইয়াতে চাওক ফটো উঠি আছে সৰু দুটা ভণ্টি তো গাইছ আমি তলৰ পৰা ওপৰত উঠিলোঁ তো মন্দিৰটোৰ ভিউটো আপোনালোকক দেখুৱাই আছোঁ এইটো হৈছে আমাৰ গণেশ ঠাকুৰৰ মন্দিৰ তো ঠাকুৰটো আপোনালোকক দেখুৱাই আছোঁ এইটো হৈছে আমাৰ ঠাকুৰ ভিউটো চাওক আৰু মন্দিৰটো কিমান ধুনীয়া আৰু ঠাকুৰৰ মূৰ্তিটো বহুত ধুনীয়া বনাইছে আৰু ওপৰৰ পৰা এবাৰ ভিউটো চাওক তলত মানে চাৰিওপিনে মানে ফগ হৈ আছে সেইকাৰণে ওপৰৰ পৰা তলত ভালকৈ দেখা নাযায় এইফালে এইখিনিৰ পৰা মই দেখুৱাই আছোঁ চাওক গাইছ